হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? আচ্ছা, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকে মাত্ৰ 30,000 টকা দি এখন ধুনীয়া বিদেশ ভ্ৰমণ কৰি আহিব পাৰে। অকল 30,000 টকাত আপোনালোকে এখন ধুনীয়া ফৰেইন ডেষ্টিনেশ্যন ঘূৰি ফুৰি আহি যাব পাৰিব। তো বলকচোন চাওঁ কোনখন দেশ আপোনালোকে অকল 30,000 টকা দি ধুনীয়াকৈ ঘূৰি ফুৰি আহিব পাৰে। তো এই দেশখনৰ নাম হৈ গ'ল আপোনাৰ থাইলেণ্ড। থাইলেণ্ডৰ ৰাজধানী হ'ল বেংকক। আৰু থাইলেণ্ডলৈ আপোনালোকে গুৱাহাটীৰ পৰা এতিয়া ডাইৰেক্ট ফ্লাইট চলে। থাইলেণ্ডৰ ফ্লাইটৰ ভাড়া হ'ল গুৱাহাটীৰ পৰা ধৰক 8,000 টকা এজনৰ ওৱান ৱে। তো আপোনাৰ এজনৰ ধৰক আপ ডাউন পৰি যাব 16,000 টকা। তো 16,000 টকাত আপোনাৰ এজন মানুহ ধুনীয়াকৈ থাইলেণ্ড আপ ডাউন হৈ যাব। তাৰ লগতে এতিয়া মই কওঁ যে থাইলেণ্ডৰ কোনো ধৰণৰ ভিজা নালাগে। আগতে আপোনাৰ তাতে ভিজা প্ৰায় 2-3 হাজাৰমান টকা লাগিছিল। তো এতিয়া তাতে কোনো ধৰণৰ ভিজা দৰকাৰ নাই। ভিজাত আপোনাৰ 1 টকা নালাগে। আপোনালোকে চিধা বেংককত লেণ্ড কৰিব, লেণ্ড কৰি পাছপৰ্ট দেখাব, আপোনালোকৰ হোটেল ৰিজাৰ্ভেশ্যন দেখাব, আপোনালোকৰ টিকেট দেখাব, আপোনালোকৰ ধুনীয়াকৈ পাছপৰ্টত ষ্টাম্প মাৰি দিব আৰু আপোনালোকে দেশত এণ্ট্ৰি কৰি যাওক। তো এইটো হৈ গ'ল থাইলেণ্ডৰ কথা, য'ত আপোনালোকে অকল 16,000 টকাত আপ ডাউন হৈ গ'ল। তো নেক্সট হৈ গ'ল আপোনাৰ থাকা। এতিয়া বেংককত আপোনালোকৰ থাকা বহুত অপশ্যন আছে, যেনেকুৱা আপোনালোকে দামী দামী হোটেলো আছে বা কম দামী আছে। কিন্তু তাৰে ভিতৰত মই কওঁ যে যদি আপোনালোক অকলে গৈ আছে বা চ'ল' ট্ৰেভেলাৰ বা কোনো ফ্ৰেণ্ডছৰ গ্ৰুপ গৈ আছে, তেতিয়াহ'লে কি হ'ব, আপোনালোকে হোষ্টেলত থাকক। হোষ্টেলত থাকিলে কি হ'ব, তাত ধৰক আপোনালোকে বাংক বেড ছিষ্টেম থাকে, এখনৰ ওপৰত এখন বিছনা বা কমন ৰুম থাকে। তো তাতে আপোনালোকৰ থকাটো একদম কমতে হৈ যাব। এতিয়া মই চাই আছিলোঁ বেংককৰ এখন ভাল হোষ্টেল আছে। বেংককখনৰ হোষ্টেলৰ নাম হ'ল আপোনাৰ ছুপাৰ অল ডে হোষ্টেল। তো সেইখন হোষ্টেলৰ আপোনাৰ ভাড়া হ'ল পাৰ পাৰ্চন 584 ৰুপিজ পাৰ নাইট, তাৰমানে ধৰক অলমষ্ট 600 টকা। এতিয়া আপোনালোকে যদি ছাপ'জ থাইলেণ্ড টোটেল 5 দিনৰ কাৰণে যায়, 3 দিন বেংকক আৰু 2 দিন পাটায়া। পাটায়াটো ঠিক সেইধৰণে আপোনালোকৰ হোষ্টেল পাব, তাতেও অলমষ্ট 600-650 টকাৰ ৰেঞ্জত আপোনালোকৰ তাত থকা হৈ যাব পাৰ ডে'। তো আপোনালোকৰ ধৰক অলমষ্ট 3,000 টকাত আপোনালোকৰ থকাটো হৈ গ'ল। ধুনীয়াকৈ 3,000 টকাত আপোনালোকে হোষ্টেলত থাকিব পাৰিব। এতিয়া নেক্সট আহি গ'ল খোৱাটো। এতিয়া থাইলেণ্ডত যদি আপোনালোকে ছাপ'জ ষ্ট্ৰীট ফুড খাব যায়, ষ্ট্ৰীট ফুড তাৰে বহুত সস্তা হয় আৰু খুব টেষ্টি হয় ষ্ট্ৰীট ফুডটো। ষ্ট্ৰীট ফুড আপোনালোকে তাতে য'তে ত'তে এভেইলেবল আছে। আৰু ষ্ট্ৰীট ফুড তাতে আপোনালোকে ধৰক এভাৰেজ যদি একদম সস্তাই হয় তো ধৰক 500 টকা এদিনত আপোনালোকৰ হৈ যাব, মানে 500 বা 600 টকা। ধৰক আপোনালোকৰ যদি এটা কাজ হয় 200 টকা মানে ধৰক ষ্ট্ৰীট ফুড। তথাপিও টু বি ছেফ ছাইড মই ধৰোঁ আপোনালোকৰ খানাত ধৰক পাৰ ডে' আপোনালোকৰ 1,000কৈ যাব, ঠিক আছে। এতিয়া আপোনালোকে তাতে 5 দিন থাকিব পাৰ ডে'। তো পাৰ ডে' খানা ধৰক 5,000 হৈ গ'ল 5 দিনৰ। এতিয়া আমাৰ ফ্লাইট টিকেট হৈ গ'ল 16,000 টকা আপ ডাউন। আপোনাৰ থাকা হৈ গ'ল 3,000 ৰুপিজ আৰু আপোনাৰ ইফালে হৈ গ'ল খোৱা ধৰক 5,000 টকা, ঠিক আছে। তো আপোনাৰ ধৰক এতিয়ালৈ হৈ গ'ল 25,000 টকা। এতিয়া আপোনাৰ এইখিনি হৈ গ'ল মেইন খোৱা আৰু থাকা খৰচা। এতিয়া নেক্সট আহি গ'ল আপোনালোকে বেংককৰ পৰা পাটায়া কেনেকৈ যাব। বেংককৰ পৰা পাটায়া আপোনালোকৰ বাছ চলে, যাৰ ভাড়া হয় আপোনাৰ অলমষ্ট ধৰক 650 ৰুপিজ বা 650 টকা। তো আপোনালোকৰ আপ ডাউন পৰি যাব বেংককৰ পৰা পাটায়া হৈ গ'ল প্ৰায় 1,300 টকা, ঠিক আছে। এইটো হৈ গ'ল বেংককৰ পৰা পাটায়া বাছ ধৰা। এতিয়া আপোনালোকে বেংককত যে ঘূৰিব, তো তাৰেও কাৰণে আপোনাৰ অলপ খৰচা হ'ব। তো তাৰে কাৰণে বেষ্ট উপায় মই কওঁ আপোনালোকে তাৰে যিখন মেট্ৰ' আছে, স্কাই ট্ৰেইন বুলি কয়, BTS স্কাই ট্ৰেইন। তো সেইটো আপোনালোকে ডে' পাছ ওলাই ল'ব, ঠিক আছে। ডে' পাছটো আপোনালোকৰ হৈ গ'ল প্ৰায় 150 ঠাই বা তাৰমানে ধৰক আপোনাৰ অলমষ্ট 383 বা 400 টকা, ঠিক আছে। তো পাৰ ডে' আপোনালোকৰ ধৰক বেংককত যদি 3 দিন থাকে 1,200 টকা আপোনালোকৰ গ'ল এইটোত স্কাই ট্ৰেইনটো আপোনাৰ ডে' পাছ। আৰু মেট্ৰ'ত কি হয় আপোনালোকে তাতে সস্তাতে আপ ডাউন কৰিব পাৰিব য'তে যায় আপোনাৰ। আৰু বেংককৰ কি হ'ল আপোনালোকৰ গোটেইখিনি ঠাই ৱেল কানেক্টেড, ঠিক আছে। তো আপোনালোকে চব ঠাইকে তাতে মেট্ৰ' পাই যাব। তো অকল যদি 400 টকা আপোনালোকে পাৰ ডে' ধৰে তো বহুত কম হয় সেইটো মানে জাৰ্ণিটো আপোনালোকৰ। তো আপোনালোকে যদি টেক্সি ল'ব যায় বহুত বেছি খৰচা পৰিব আৰু বহুত ধৰক আপোনালোকৰ 1,000-1,200 টকা ওৱান ৱে হৈ যাবগৈ। তাতকৈ এবাৰ আপোনালোকে মেট্ৰ' পাছখন লৈ লওক 400 টকা পাৰ ডে', আপোনালোকে য'ত ইচ্ছা ধুনীয়াকৈ ঘূৰি ফুৰক। আৰু তাৰ লগত তাতে আপোনাৰ ধৰক টেক্সিও পায়, যেনে আমাৰ যেনেকৈ উবেৰ চলে তাতে তেনেকৈ গ্ৰেব বুলি টেক্সি চলে, আৰু লোকেল টেক্সিবোৰতো আছে, আৰু অটো চলে, টমটম চলে, টুকটুক বুলি কয় তাতে এইবোৰক। তো এইবোৰ আছে। তো আপোনাৰ ধৰক ট্ৰান্সপৰ্টেশ্যনৰ মোটামুটি 2,000 টকা মই ধৰিলোঁ গোটেইখিনি, ঠিক আছে। এতিয়া আপোনালোক যদি টোটেল কৰিব যাওঁ তো ফ্লাইটটো আপোনালোকৰ হৈ গ'ল 16,000 টকা। তাৰপিছত আপোনালোকৰ থকাটো হৈ গ'ল 3,000 টকা, ঠিক আছে। খোৱাটো হৈ গ'ল 5,000 টকা। আৰু আপোনালোকৰ যদি মেট্ৰ' আৰু এইবোৰ চব ট্ৰান্সপৰ্টেশ্যন ধৰিলোঁ আপোনালোকৰ এইখিনি হৈ গ'ল 1,500 টকা। তো মোটামুটি 2,000 টকা ধৰিলোঁ। তো এইখিনি গোটেই মিলি কিনে আপোনাৰ হৈ গ'ল 28,800 টকা, ঠিক আছে। তো এতিয়াও 30,000 টকা এইখিনি গৈ পোৱা নাই।
আৰু তাৰ ওপৰত ধৰক এতিয়া আপোনালোকে যেতিয়া চাইট চিং কৰিব, চাইট চিং কৰি মই জেগা কিছুমান নাম কৈ দিম য'ত আপোনালোকে মেইন ঠাইত যাব পাৰে। তো তাৰে আপোনাৰ বেংককত চাইট চিং কৰা মেইন জেগাবোৰ হ'ল যেনে প্ৰথম হ'ল ৱাট আৰুণ টেম্পল আছে, বহুত সুন্দৰ টেম্পল। তাৰপিছত আমাৰ লুম্পিনী পাৰ্ক আছে, যোনটো বেংককৰ চবতকৈ পুৰণা পাৰ্ক আৰু চবতকৈ ডাঙৰ পাৰ্ক, লুম্পিনী পাৰ্ক। তাৰপিছত আছে আপোনাৰ যোনটো তাৰে চবতকৈ ডাঙৰ মল, MBK মল বুলি কয়। তো সেইটোত আপুনি যাব পাৰে, MBK মল। এইবোৰ মেইনলি ফ্ৰী হয় ধৰক, ইমান মলটো অবভিয়াছলি ফ্ৰী হয়। লুম্পিনী পাৰ্কৰ আপোনাৰ কিমান 100মান টকা চাগে চাৰ্জেছ লয়। টেম্পল পাৰ্ক তেনেকৈ 100-150 টকা লয়। তাৰপিছত টাৰ্মিনেল 21 এটা মল আছে, টাৰ্মিনেল 21। সেই মলটো আপোনাৰ দেখাত একদম এয়াৰপৰ্টৰ নিচিনা। তো এই মলটোত আপোনালোকে যাব পাৰে। তাৰপিছত এটা ৰিভাৰ ক্ৰুজ আছে, চাও ফ্ৰায়া ৰিভাৰ ক্ৰুজ বুলি। ৰিভাৰ ক্ৰুজটো অলপমান দাম পৰে ধৰক 2000-2500 টকা। তো এইটো আপোনালোকৰ বহুত ইচ্ছা আপোনালোকে কৰে নাই, বা আপোনালোকে এনেই গৈ ধৰক নদীখন চাই আহিব পাৰে ধুনীয়া। সেইটো আপোনাৰ ৰাতি সময়ত খুব সুন্দৰ লাগে, চাও ফ্ৰায়া ৰিভাৰ ক্ৰুজ। তাৰপিছত নেক্সট হৈ গ'ল আপোনাৰ গ্ৰেণ্ড পেলেচ, যোনটো তাৰ চবতকৈ ডাঙৰ পেলেচ হৈ গ'ল। তাৰপিছত আৰু এটা ধুনীয়া ঠাই আছে, এইটো হ'ল টেম্পল অফ এমাৰেল বুদ্ধা, তাতে আপোনালোকে যাব পাৰে। তাৰ লগতে হৈ গ'ল জিম থমছন হাউচ। তেখেত এজন পুৰণা আগৰ দিনৰ ট্ৰেডাৰ আছিলে, মানে ব্যৱসায়ী আছিলে, যি আপোনাৰ চিল্কৰ ওপৰত ব্যৱসায় কৰিছিলে। তো তেখেতৰ মেনশ্যন হয়তো জিম থমছন হাউচ, তাতে আপোনালোকে যাব পাৰে, বহুত হিষ্টৰিকেল বস্তু তাত দেখা পাব। তাৰ লগতে হৈ গ'ল আপোনালোকে যাব পাৰে সুখুমভিত, যোনটো বেংককৰ চবতকৈ হেপেনিং প্লেচ। তাতে আপোনালোকে ধুনীয়া ষ্ট্ৰীট ফুড পাব, শ্বপিং কৰিব পাৰিব, বহুত হেপেনিং প্লেচ হয় বেংককৰ, এইটো হ'ল সুখুমভিত। আৰু বেংককৰ আৰু এটা জেগা আছে চাফাৰী ৱৰ্ল্ড বুলি, তাতে আপোনালোকৰ খুব ডাঙৰ এখন চিৰিয়াখানা নিচিনা, চিৰিয়াখানা একচুৱেলি নহয়, মানে বহুত ডাঙৰ এখন আপোনাৰ জু ক'ব পাৰি, বা মানে বহুত তাতে জীৱ জন্তু আছে। লগতে মেৰিন পাৰ্কো আছে, তাতে আপোনালোকৰ ডলফিন শ্ব' হয় আৰু কিবা শ্ব' হয়। তো এইটো অলপ কষ্টলি হৈ যায়, এইটো আপোনালোকৰ ধৰক 2400 টকামান পৰে, চাফাৰী ৱৰ্ল্ড আৰু মেৰিন পাৰ্কটো মিলি কেনে। আৰু ইয়াতে গ'লে আপোনালোকৰ গোটেই দিনটোৱে যাবগৈ, মানে বহুত টাইম লাগে সেই গোটেই বস্তুবোৰ চাবৰ কাৰণে। তো এইখিনি হৈ গ'ল বেংককৰ মেইন চাবলগীয়া বস্তু। তাতে আৰু এটা ৱাটাৰ একুৰিয়ামো আছে, আণ্ডাৰ ৱাটাৰ, য'ত আপোনালোকে গোটেই ওপৰখন একুৰিয়াম আৰু আপোনালোকে তলদি যাব লাগে, গ্লাছৰ একুৰিয়াম আছে, তাতেও যাব পাৰে। তাতেও ধৰক আপোনালোকে 1000মান টকা যাব। তো মই আপোনালোকক যিখিনি খৰচা ক'লোঁ 28,800 বা 30,000, এইখিনি একদম বেছিক খৰচা। তাৰ ওপৰত যদি আপোনালোকে এক্সট্ৰা খৰচা কৰিব পাৰে, য'ত মানে ধৰক শ্বপিং কৰিলে বা এক্সট্ৰা কিবা কিনিলে, সেইটো আপোনালোকৰ কথা। কিন্তু এটলিষ্ট 30,000 টকাত আপোনালোকে ধুনীয়াকৈ বেংককখন চাই বৈ আহি যাব পাৰিব। এতিয়া নেক্সট কওঁ পাটায়াৰ কথা। পাটায়াখন হৈ গ'ল আপোনালোকে মেইনলি এটা সাগৰৰ জেগা, তাতে ধুনীয়া বিচ আছে, পাটায়া বিচ। তো তাতে আপোনালোকৰ চাবলগীয়া জেগা হৈ গ'ল, এখন আছে মেইন টাইগাৰ পাৰ্ক। এতিয়া আপোনালোকে যদি বেংককত চাফাৰী ৱৰ্ল্ড অলৰেডি গৈছে, তেতিয়াহ'লে বেংককত টাইগাৰ পাৰ্ক যোৱাৰ কোনো মতলব নাই, কাৰণ অলমষ্ট একেই হয় বেংককৰ চাফাৰী ৱৰ্ল্ড আৰু পাটায়াৰ টাইগাৰ পাৰ্ক। তাৰপিছত নেক্সট হৈ গ'ল আপোনাৰ ৱাকিং ষ্ট্ৰীট, এইটো এটা চবতকৈ হেপেনিং জেগা। তাতে বিশেষকৈ আপোনালোকে ৰাতি যাব, খুব সুন্দৰ, তাতে গান চান বাজি থাকে, খোৱা চোৱা যেতিয়া চলি থাকে, যি ইচ্ছা সেই খাব পাৰে তাতে ৱাকিং ষ্ট্ৰীট। নেক্সট হৈ গ'ল আপোনালোকৰ বিগ বুদ্ধা টেম্পল, এইটো এটা খুব ডাঙৰ পাটায়াৰ বুদ্ধ মূৰ্তি আছে, য'ত আপোনালোকে বহুত দূৰৰ পৰা মূৰ্তিটো দেখা পায়, খুব ওখ মূৰ্তি। তো তাতে যাব পাৰে বিগ বুদ্ধা টেম্পল। ইয়াতে কোনো চাৰ্জেছ নাই মষ্ট বুলি, মানে ফ্ৰী অফ কষ্ট এণ্ট্ৰিটো। আৰু তাৰ লগতে হ'ল পাটায়া বিচ, তাতে আপুনি দিনত যাওক ৰাতি যাওক, ধুনীয়াকৈ তাতে আৰাম কৰক, পাটায়া বিচ। তো এইখিনি হৈ গ'ল পাটায়াৰ মেইন চাবলগীয়া জেগা। তো এইটো হৈ গ'ল আপোনাৰ বেংকক আৰু পাটায়াৰ মেইন আপোনাৰ লগত ট'ৰ প্লেন এটা ওপৰে কৈ দিলোঁ। ইন ডেপথ কোৱা নাই, জাষ্ট ওপৰে টাচ কৰিলে আপোনালোকে ক'ত যাব পাৰে, কিমান খৰচা হ'ব, ঠিক আছে। তো মোটামুটি যদি আপোনালোকে ধৰক দামী বস্তুবোৰ নাযায়, যেনে ক্ৰুজ হৈ গ'ল বা চাফাৰী ৱৰ্ল্ড হৈ গ'ল, এনেই যদি ওপৰে সৰু সুৰা বস্তুবোৰ চাই, তো আপোনাৰ 30,000 টকাত এজন মানুহ ধুনীয়াকৈ বেংককত চাই বৈ আহি যাব পাৰিব। আপোনাৰ বেংককৰ যোনটো কাৰেঞ্চি, সেইটো হৈ গ'ল থাই বাট। তো বেংককৰ এক থাই বাট আমাৰ 2.5 টকা মোটামুটি। তাৰমানে আমি যদি আমাৰ 2.5 টকা দিওঁ, তো বেংককৰ ধৰক আমি 1 টকা পাম। এইটো হৈ গ'ল বেংককৰ কাৰেঞ্চিৰ কথা। তো এইখিনি হৈ গ'ল আজিৰ ভিডিঅ'ৰ কথা। আশা কৰি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।